হাই গাইজ, কি খবৰ? আজি মই দীপ চেনেললৈ আকৌ আপোনালোকৰ মাজলৈ আহিলোঁ। সকলো ভালে চাগে এতিয়া। আৰু মানে কি হৈছে, আজি এতিয়া মোৰ গা ধোৱাও দেৰি হ'ল, সেইটো কাৰণে ভাতো বনাবলৈ আছে। তথাপিও মই ভিডিঅ' এটা কৰি লওঁ বুলি ভাবিলোঁ। আজি মানে মই ধান ৰ'দত দিছিলোঁ। চাবচোন আপোনালোকৰ দীপয়ে যেনেকৈ ধান ৰখিবলৈ দিছোঁ, মানে তাক কুকুৰাই ছাগলীয়ে পেলাব বুলি। সেইটো কাৰণে মানে আপোনালোকে চাবচোন দেই, দীপে কেনেকৈ ধান ৰখি আছে, মোবাইল চাই চাই ধান ৰখি আছে। মানে এতিয়া ভাবিলোঁ মই ভিডিঅ' এটা আপোনালোকক কৰি দেখাওঁচোন, দীপে কেনেকৈ ধান ৰখি আছে চাবচোন দেই। এইটো চব মোবাইল চাই চাই কেনেকৈ ধান হেৰি কৰি আছে, ৰখি আছে। এইফালে ধান ৰদাই থৈছোঁ। মানে পুখুৰীটো সেইদিনাখনিতো আপোনালোকে দেখিছিলে, পুখুৰীটো সেইদিনাখনি আপোনালোকে দেখিছিলে হেঁচিছিলে। মানে মাছ ইমান ওলোৱাও নাছিলে। তথাপিও মানে কি হ'ল, কাপোৰ ধুবৰ কাৰণে দিগদাৰ হয়। এতিয়া দেখিবলৈ ভিডিঅ'ত মানে ঘেদুৱা দেখিছে, কিন্তু টিউবৱেলৰ পৰা পানীটো হেৰি কৰি পেলাই ইয়াত হেৰি কৰি দিলে। এতিয়া মানে অকণমান কাপোৰ চাপোৰ ধুব পৰা হৈছে, নহ'লে বহুত কষ্ট হৈ যায়। আমাৰ পানীটো বেয়া নাই। মই মানে কি হ'ল, এতিয়া বহি আছোঁ, ধান চাই আছোঁ, আৰু পাহিয়ে মোক অকলে অকলে ধান চাবলৈ দিছে, ধান মেলি দিছে। চাব লাগিব হয় নাই? অকলে হ'লেও চাব লাগিব, কাৰণ কেলে মোৰ ভিতৰত কিমান কাম থাকে, সি মোক কৰি নিদিয়ে নহয়। সেইটো কাৰণে ধান ৰখিয়াকৈ দি দিছোঁ। আৰু আমাৰ এনেকৈ ধান নাই বাৰু, অলপে আছে। মূৰটো ইমান কামিছে। পুখুৰী পানীত আজি মূৰটো ধুই দিলোঁ। ইমান ঠাণ্ডা পানী এখনো কেলে মাথা ধুব লাগে? পুখুৰী টিউবৰ পানী দিলে হৈ যায়। এলাহ লাগিলে, আকৌ জুই জ্বলাবলৈ এলাহ লাগিলে। তাতে বতাহ কেনেকুৱা ফৰ ৰ'দটো ধৰিছে, বহুতো ধৰিছে, আৰু গৰম দিন আহিছে পাই লাহে লাহে দেই। একদম পুৰা গৰমো লাগিছে। চুৱেটাৰ জেকেট চেকেট পিন্ধাই নাই। মানে কি হ'ল, একৰ পৰা গৰম চলিছে। আপোনালোকৰ ফালে গৰম কেনেকুৱা আহিছে ক'বচোন? তো গৰমটো চবৰে ঠিকে আছে বাৰু, আমাৰ ফালেও অকণমান গৰম গৰম লাগিছে বাৰু দেই। তেতিয়া মানে পুৰা গৰমে ন, গৰমে লাগিছে। ৰ'দটো বহুত জোৰে ধৰিছে, টাই টাইকৈ ধৰিছে। লগৰ এটা ফোন কৰিছিলে, তেতিয়া কৈছে কালি জিতুলৈ ফোন কৰিছিলে আকৌ। তেতিয়া কৈছে যে সেইফালে কেনেকুৱা ন পাহি, এনেকৈ কৈছে আৰু গৰম। মই বোলে এইফালে গৰম ঠাণ্ডা দুইটা মিক্স আছে এনেকৈ বিকল্প। ভাত বনালে নাই? থাকিব নাই? ভাত বনোৱা নাই, বনাওঁগৈ। ভাত বনাবলৈ ভোকো লাগিছে বহুত দেৰি, 10টা বাজিব হ'ল। 10টা বাজিব হ'ল, ভাত ভোক এইখিনি যেন সোমাই আছে, কামুৰি দিছে। ৰ'দত ৰখি দিলেহে অকণমান ভাল লাগিছে। ভোক লাগিছে দেই বহুত দেৰি। মই কথা কথা দুইটা লগতে পেটে পেটে কেলৈ কৰি দিওঁ। মানে ভোক লাগিছে তেনে, ভোক লাগিছে তেওঁ কি ক'ব ন, ভোক লাগিছে। 10টা বাজিলে ভাতো দিয়া নাই। মানে কি আমাৰ ভিডিঅ'বিলাক মানে ইমান কষ্টকৈ বনাওঁ, আমাৰ ভিডিঅ'বোৰ ইমান কষ্টকৈ বনাওঁ যে, তো আপোনালোকে চাব আৰু লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰিব, তেতিয়া ভাল লাগে। আমিতো সদায় সেইবোৰ নকওঁ, তেতিয়াও কোনোবা এদিনে কওঁ। তো আমাৰ সেনেকৈ ক'লে আপোনালোকৰ মৰম দিলে, ছাপৰ্ট দিলে ভাল লাগিব, তেতিয়া সদায় ভিডিঅ' এটা আনিব পাৰিম হয় বাহি। মাইকী মানুহ ইমান উফি হ'ল যে মাথা বাহিৰে ক'ব দেই, কি কেইদিন নাই ধোৱা। মুফি কেনেকুৱা হৈ গৈছে দেই। উফি নহয় দেই, ঠাণ্ডা দিনত এনেকৈ লাগে। ৰ'দটো লাগিছে, ৰ'দটো বহুত জোৰ লাগিছে দেই, গৰম লাগিছে। মানে ধান আমাৰতো নিজৰ খেতি নাই, তথাপিও মানে পুৰণা ঘৰৰ লগত খেতি কৰি দিওঁ কাৰণে। খেতি নাই, পুৰণা ঘৰত আছে। মানে এতিয়া পুৰণা ঘৰত মানে খেতি ৰুই দিওঁ, তুলি দিওঁ, মানে দায়ো দিওঁ। সেইটো কাৰণে মানে এতিয়া চাউল দিয়া নাছিলে, ধানকে দিছিলে। সেইকাৰণে ভাবিছোঁ ধানখিনিতো এনেকৈ থৈ দিলে বেয়া হৈ যাব। সেইটো কাৰণে ভাবিলোঁ ধানখিনি অকণমান ৰদাই পেলাই লাগিলে পিছতে চাউলটো উলিয়াই পিনে থ'ম বুলি। সেইটো কাৰণে মানে আজি 2-3 দিন ৰদাই লওঁচোন কি হয়। মানে কম ৰ'দত, তথাপিও ৰ'দটো দেখোন পূৰা কাৰাকৈ দিছে। তথাপিও শুকাবও পাৰে 2 দিন দিলে, ক'ব নোৱাৰোঁ। কিন্তু চাউল আছে, মানে ইমানকৈ চাউল দিয়া এতিয়াতো দিগদাৰ, কামত গুচি যাব। সেইটো কাৰণে এতিয়া মইনো অকলে কিমান খাম। সেইটো কাৰণে মানে এতিয়া চাউলখিনি নুলিয়াওঁ, ধানখিনি এনেকৈ শুকুৱাই মেলি থৈ দিম। ধানখিনি অকণ হেৰি কৰি দিব লাগিছিলে আকৌ। মানে এতিয়া যিমানে যি হওক কষ্ট ন, ধান খেতি ইমান কষ্ট। মানে এটা ধান এৰিব মন নাযায়, এটা চাউল মানে পেলাব মন নাযায়, কিন্তু মই পেলাওঁ দেই। নিজে খেতি কৰা নাই। কেতিয়াবা মানে সৰহকৈ ভাত বনাই দিলে, ঠাণ্ডা ভাত থাকি গ'লে খাবলৈ ঠাণ্ডাত মন নাযায়। গৰম কৰি কিমান খাম, সেইটো কাৰণে মানে কেতিয়াবা ঢেৰো নহয়। কেতিয়াবা মানে আমিতো একাপ চাউল বনাওঁ দিনটোৰ কাৰণেতো হৈ যায়, ঢেৰ ভাত নাখাওঁ। কংকনাটো আইতাকৰ ঘৰতে প্ৰায়ভাগ থাকে বুলি নাই দেখা না, ভাত খাওঁ নে নাখাওঁ। মানে সঁচা কথা ক'বলৈ গ'লে আমি মানে এতিয়া ইমান দেৰিলৈকে এসাঁজৰ ভাতটো খাই থাকোঁ, গধূলিলৈকে 2 সাঁজৰ হয়। কেতিয়াবাতো গধূলিও নাখাওঁ, কেতিয়াবা বৰ গাটো গালিলে ৰুটি চুটি বনাইও খাই দিওঁ। কংকনানো সৰু ছোৱালী কিমানকেইটা খায়নো, তথাপিও মানে তাইতো আইতাকৰ ঘৰত ৰাতিপুৱাই গ'লেই। আমাৰ কংকনাটো স্কুল গৈছে, আপোনালোকেতো ভিডিঅ'টো চাইছে। কংকনাটো স্কুল গৈছে, আপোনালোকেতো ভিডিঅ'টো চাইছে চাগে কিছুমানে। এইটো কি বুলি কয়, মানে কংকনা স্কুল ঘৰত মানে ধুনীয়াকৈ পঢ়ে দেই।
এতিয়া স্কুলত গ'লে মানে মাষ্টৰনীক দেখিলেই ভয় কৰে কি কাৰণে মানে এচাৰিডাল হাতত লৈ থাকে যে প বুলি কয় ঘৰলৈ যাওঁগৈ বৈ বুলি কয় এনেকুৱা বদমাচি কিন্তু পঢ়িব শিকিছে আকৌ খিনি ABCD খিনি মাতে মানে A for apple B for ball এইবোৰ মাতে শিকাব লাগিব সৰুতে শিকাব লাগিব তেতিয়া হ'ব মানে এতিয়া মই মানে এনেকুৱা এটা ভাবিছোঁ মানে এতিয়া আমাৰতো 1 তাৰিখেতো এতিয়া 3 বছৰ সম্পূৰ্ণ হৈ গ'ল 4 বছৰ তোমালে কংকনা ভাগৰ আমাৰ মানে ভাগিন ল'ৰাটো এই আমাৰ দিবদাৰ হেৰি বাইকৰ এনেকৈ কি বুলি কয় ভতিজাকৰ ছোৱালীজনী 2 বছৰ 2 মাহ হৈছে একদম কৈছোঁ নহয় তোমাৰ ঘৰ ক'ত ডিষ্ট্ৰিক্ট ক'ত এইটো থানা কি পৰে এইটো কি বুলি কয় আকৌ জিলা কি এনেকৈ মানে চবেই ক'ব পাৰে দেউতাৰ নাম কি ককাৰ নাম কি মানে যে এইডোখৰ জেগাৰ নাম কি কয় মানে এইটো জেড চবেই জানে হ'ব এতিয়া ক'ব নালাগে মোৰ ভোক লাগিছে ভাত বনাব লাগে ভাত খোৱা নাই 10টা বাজিলে এতিয়ালৈকে ভাত দিয়া নাই চ' গাইজ আৰু ভিডিঅ'টো চাহটো মুঠতে একদম ধুনীয়াকৈ জলপানী দি খাই লৈছে দেই ইমান মানে ভোক লাগিছে এতিয়া 10টা বাজিলে না ভোক লাগিছে চ' গাইজ আৰু বেছি নকওঁ আৰু তুমি কিবা ক'বা যদি কৈ দিয়া তো আমাৰ ভিডিঅ'বোৰ সোনকালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড কৰি দিব আৰু পৰা অৱস্থাত শ্বেয়াৰ কৰি দিব আমি ভাবোঁ আপোনালোকৰ কাৰণে সদায় ভাল ভিডিঅ' আনিবলৈ চেষ্টা কৰিম বুলি ভাবোঁ কিন্তু যিমানখিনি পাওঁ সিমানটোৱে কৈছোঁ তো পৰা অৱস্থাত আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু লাইক কৰি দিব তো আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ বাই বাই